আজি আমি ইয়াতে কাৰ্বি আংলং জিলা ইষ্ট আৰু ৱেষ্ট দুখন জিলাৰে আমি আমাৰ FPS সুলভ মূল্যৰ দোকানী ৰেমছৰ সভাপতি সম্পাদকসকলক আমি আহ্বান কৰিছিলোঁ। আমাৰ মুখ্য কাৰ্যবাহী সদস্য চিতলীৰাম ৰহান ডাঙৰীয়া আৰু আমাৰ ইয়াৰ বিধায়কসকল আমাৰ বিষয়াসকল সকলো উপস্থিত আছিল। আমাৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লছা ডাঙৰীয়ানী তেওঁ উপস্থিত আছিলে আৰু লগে লগে আমি অহা অক্টোবৰ মাহৰ পৰা যে ৰাজ সাহায্যযুক্ত চেনি দালি আৰু নিমখ দি আমি দিবলৈ গৈ আছোঁ, সেইকাৰণে তেওঁলোকৰ লগত আমি কথা পাতিছোঁ আৰু আমি অক্টোবৰ মাহত অসমৰ 10খন জিলাতে আৰু নৱেম্বৰ মাহতে বাকী 25খন জিলাতে আৰম্ভ কৰিম। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই প্ৰতিখন জিলাতে গৈ 34,000 আমাৰ FPS আছে এই লগত গৈ আমি কথা পাতি এই স্কিমটোৰ বিষয়ে আমি সজাগ কৰিব কাম কৰি আছোঁ। এই জিলাতো আমি যোৱাকালি ৰাতি আহিছিলোঁ। আমাৰ মাইন্স ডিপাৰ্টমেণ্ট ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ আমি ৰাতি 11টালৈকে আমি ৰিভিউ কৰিলোঁ। আমাৰ কাউন্সিলৰ সকলোৱে তাতে উপস্থিত আছিলে, বিভাগৰ আধিকাৰী বিষয়াসকলে উপস্থিত আছিলে আৰু আজি আমি এই সন্মিলনটি ইয়াতে সম্পূৰ্ণ কৰিছোঁ। ছাৰ একটা কথা যে আমাৰ CM ছাৰে ৰেচন কাৰ্ড হিতাধিকাৰৰ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে। আমি এইটো ইয়াতে কৈছোঁ যে আমি অসমত 5,04,000 আমি আজিৰ দিনতে 2,45,00,000 বেনিফিচিয়াৰীক আমি ৰেচন দি আছোঁ। এতিয়া আমি প্ৰতিখন বিধানসভাতে 4 লাখ নতুন হিতাধিকাৰী এড কৰিবলৈ গৈ আছোঁ, মানে 5,04,000 হিতাধিকাৰী আমি এড কৰিম। তো এই প্ৰক্ৰিয়া চলি আছে। ইয়াতে অলপ সিলেকশ্যন যিটো আছিলে সিলেকশ্যন হৈছে। আজি আমাৰ গাৰ্জিয়ান মন্ত্ৰী নন্দিতা গাৰ্লছা ডাঙৰীয়ানী ইয়াতে উপস্থিত হৈছে। তেওঁ আজি এইটো এপ্ৰুভেল কৰি দিব। তাৰপিছতে যি আমাৰ পৰ্টেলত যি ভৰোৱাৰ কাম সেইটো আৰম্ভ হ'ব। নাপেলে প্ৰতিখন জিলায় আমাৰ আসাম ষ্টেট ৱেৰাছ কৰ্পৰেশ্যনৰ যি গোডাউন আছে গোডাউনলৈ তেওঁলোকে যোগান দিব আৰু এই গোডাউনৰ পৰা বুজি নালাগে, আপোনালোকে বুজি নালাগে। এডভান্স আপোনালোকৰ বস্তাই নিমখ বস্তা আহিব, আমাৰ আৰু দালি বস্তা আহিব আৰু চেনিৰ বস্তা আহিব। তাৰপিছত খালি আপোনালোকে বিক্ৰী কৰিব লাগিব। বিক্ৰী কৰাৰ পিছত পাৰ কেজি 2 টকা আপোনালোকে দোকানীয়ে পাব। দোকানীতে আপোনালোকে চুজ কৰা মতে হ'ব 2 টকা পাৰ কেজি এটা প্ৰফিট থাকিব। তাৰপিছত লেম্পছৰ বিলাক আকৌ 1 টকা 80 পইচা লাভ হ'ব। ভাল পাইছেনে নাই আপোনালোকে? আপোনালোকে এইটো ছাপ্লাই মিনিষ্টাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে ধন্যবাদ দিব লাগে। হাত চাপৰি মাৰক। কোনোবা যদি মনে মনে বেয়া পাইছে তথাপিও হাত চাপৰি মাৰক। আপোনালোকে কোনো চৰকাৰ দিনত কৰে নাই এনেকা। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত চাউলৰ কাৰণে ফ্ৰী 1 পইচাও দিব নালাগে, এইটো ব্যৱস্থা কৰা হৈছে। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চৰকাৰে আৰু লগতে আমাৰ কৌশিক ৰায় ডাঙৰীয়া মন্ত্ৰী মহোদয়ে তেখেতসকলক আলাপ আলোচনা কৰি ইয়াত কিছুমান ছাবচিডি দিয়া হৈছে। এইবিলাকৰ ৰেচন কাৰ্ড যিবিলাক আছে কোনো চৰকাৰ দিনত দেখা নাই। আগত কংগ্ৰেছৰ শাসনৰ আমলত আৰু লগতে AGP শাসনৰ আমলত সেইটো দেখা নাই। কিন্তু প্ৰথমবাৰ ভাৰতৰ ভিতৰত জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি দুখীয়া দৰিদ্ৰ ৰেখাৰ পৰিয়ালবিলাকক এওঁলোকৰ সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত সেইবিলাকৰ সুবিধা আপোনালোকক দিয়া হৈছে। কাৰ্ড হোল্ডাৰ বিলাকে পাব ছাবচিডি, লগতে আপোনালোকৰ লেম্পছৰ বিলাকক পাব আৰু দোকানী বিলাকক পাব। কোন চৰকাৰে
অনুদান চৰকাৰ দিব নেকি? যদি বিক্ৰী কৰে, যদি 100 কুইণ্টেল হৈ যায় বা 10 কুইণ্টেল বিক্ৰী কৰে, কিমান লাখ টকা পাব এই মাহত? এইটো বেলেগ 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 চৰকাৰ এনেকৈ সুবিধা নহয়, সুবিধা দিয়া নাই। কিন্তু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বৰ চৰকাৰ